এই গাইছ আজি বহুত মানে এটা চেন্নাইত কাঞ্চীপুৰম ডিষ্ট্ৰিক্ট চেন্নাইত আমি এটা মন্দিৰত ফুৰিবলৈ যাওঁ। আপোনালোকে চাব বহুত আচৰিত মন্দিৰ, মানে বহুত পাহাৰৰ ওপৰত আছে। আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ। এই ৰাস্তাত সোমাই আহিলোঁ, গোটেই হাবিৰ মাজত মানে সেইয়া পাহাৰ দেখিছে নহয়, পাহাৰৰ ওপৰত আছে মন্দিৰ। আমি এতিয়া গৈ আছোঁ, চাই থাকক ভিডিঅ'টো, আপোনালোকক দেখুৱাই আছোঁ। কিয় নাজানো কিমান দূৰ যাব লাগিব, আমি নাজানো। প্ৰথম আজি আহিছোঁহে, চাওঁ কিমান দূৰ যাব লাগিব। পাহাৰ উঠিব লাগিব লিখিয়া লাগিছে। সেইয়া চব পাহাৰৰ ওপৰত। এইবোৰ কিবা পিকনিক প্লেচ হয় নেকি, তেনেকুৱাই লাগিছে। ৰাস্তা কোনফালে আছে? অঁ, বৰ ডেঞ্জাৰ আচৰিত জেগা, ৰাস্তাই নাই দেখিছোঁ ইয়াত। ঘূৰিব লাগিব লিখিয়া লাগিছে। এইফালে ৰাস্তা দেখিছোঁ অলপ, গৈ চাওঁ নেকি? বৰ ডেঞ্জাৰ জেগা দেই এইটো, চব পাহাৰ পাহাৰ পাহাৰ। সেই ওপৰত মন্দিৰ। এতিয়া আমি যাওঁ কোনফালেদি এতিয়া? সেই গাইছ, মানে ৰাস্তাটো আমি বেলেগ ৰাস্তাত আহি গ'লোঁ। এতিয়া আমি আকৌ ঘূৰি গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। মানে ৰাস্তাটো নহয়, এইফালে ৰাস্তাই নাই। যাব লাগিব চাগে আমি সেইটো পাৰে। আমি আহি পালোঁ এইটো পাৰে, তলৰ মাজত আহি পালোঁ। গৈ চাওঁ কি হয়, আপোনালোকক দেখুৱাম, চাই থাকক। তো আমি এইফালেদি সোমাই গৈছিলোঁ। এইটো গেটটো দেখিছে নহয়, একো লিখা নাই। সেই তাত কিবা বেনাৰ লগোৱা আছে, বেনাৰটো লগোৱা আছে, কিন্তু কি এইফালে ৰাস্তাটো হয়নে নহয় সুধি চাব লাগিব। আকৌ এইফালে ৰাস্তাই দেখা নাই। গৈ চাওঁ, অকণমান আগফালে গৈ চাওঁ কি হয়, চাওঁ। ব'লা গৈ থাকোঁ, একবাৰ সুধি চাব লাগিব, সুধি চাওঁচোন। ಅಕ್ಕ ಅದು ಕೋಲ್ ಎಪ್ಪಡಿ ಕೊನ ಉಳ್ಳ ಎಲ್ಲ ಕೋಲ್ ಎಪ್ಪಡಿ ಕೊನ அந்த ரோடு இருக்கு முன்னாடியா? ஆமாம் ஆமாம், அதான் ரோடா? থেংক ইউ। অঁ, আমি এতিয়া ৰোডটো গম পালোঁ। এতিয়া মাইকী মানুহ এজনীক সুধিলোঁ, মাইকী মানুহজনী ক'লে সেইটো ৰোডতে সোমাই যাব লাগে ক'লে ন? কোনটো? হা? অঁ, এইটো ৰোডত আমি এতিয়া সোমাই যাওঁ। দেখিছে, গাঁৱলীয়া ৰাস্তা এইটো, সোমাই যাওঁ দে বাৰু। ৰাস্তাটোতো যে পালোঁ, মানে খুব আহিবলৈ মন গৈ আছে আমাক বহুত দিনৰ পৰা। এদিন আহিছিলোঁ আমি পেট্ৰল পাম্পত আমি মানে তেল ভৰাবলৈ আহিছিলোঁ। মন্দিৰটো দেখি পালোঁ মানে পাহাৰৰ ওপৰত, সেইকাৰণে ভাবিলোঁ যে এদিনটো আহিবই লাগিব। সেইকাৰণে ছুটি পালোঁ আজি, সেইকাৰণে আহিছোঁ আজি। চাওঁ কি দেখুৱাব পাৰোঁ আপোনালোকক, চাই লওক ভিডিঅ'টো। বাপৰে, অ' মাই গড গাইছ, আহি পালোঁ ফাইনেলি কৃষ্ণ প্ৰভু। বাইকখন আমি এইখিনিতে পাৰ্ক কৰি থৈ দিওঁ। আপোনালোকক দেখুৱাই আছোঁ পাৰ্ক কৰি এইখিনিতে থ'লে কিবা প্ৰব্লেম হ'ব নেকি? সেই গছৰ গুৰিত? অঁ, ঠিক আছে। আমি সেই গছজোপা দেখিছোঁ, সেই গছজোপাৰ তলতে আমি থৈ দিওঁ বাইকখন। ভালকৈ থৈ দিয়া, হেণ্ডেল লক কৰি দিবা দেই। অ' মাই গড, চক কি লিখা আছে ইয়াত? ইয়াত লিখা আছে, ওপৰত তামিলত লিখা আছে, তলত কি লিখা আছে? মাউণ্টেইন, সঞ্জীৱনী মাউণ্টেইন হয়, সঞ্জীৱনী মাউণ্টেইন। অঁ, নামটো হৈ গ'ল সঞ্জীৱনী মাউণ্টেইন। চাওঁ কিমান দূৰ, চেণ্ডেল পিন্ধি যাব পাৰে নে নোৱাৰে জানো, সুধি চাওঁ নেকি? ষ্টেপলৈকে পাৰিম নেকি? অঁ, গৈ চাওঁ বোলো। তো আমি এতিয়া যাওঁ, চাই থাকক ভিডিঅ'টো। এইটো চাওক, চাই গম পাইছে আপোনালোক, এইবোৰ খটখটি দিয়া আছে চব, কৃষ্ণ প্ৰভু। তো আমি এতিয়া আৰম্ভ কৰিলোঁ উঠিবলৈ। অ', কিমান দূৰ উঠিব লাগিব? কিবা লৈ আহিব লাগিছিলে খাবলৈ। অঁ, পানী চানী লৈ আহিব লাগিছিলে। সেইটো থাকি আহিলে নহয়, কিটো? অঁ, লৈ আহিলে। অঁ গাইছ, আমি ধূপ পাহৰি গৈছিলোঁ। একদম মেইন বস্তুটো ভাগ্য ভাল মনত পেলালে বুলি। তো আমি টাইম মানে মিনিটটো চাম, কিমান মিনিট লাগে হয় নাই? মিনিটটো আমি চাম কিমান মিনিট লাগে। আমি ওপৰলৈ উঠি পেলাই চাওঁ আপোনালোকক। তে আমি এতিয়া আৰম্ভ কৰিছোঁ আকৌ ৰিটাৰ্ণ। ইয়াৰ পৰা ধূপকাঠি আনিবলৈ গৈছিলোঁ, তো ধূপকাঠি আনি এতিয়া আকৌ গৈছোঁ আৰু। চাওঁ কিমান দূৰ যাওঁ মানে ওপৰতে যাওঁ আৰু। কৃষ্ণ প্ৰভু, আপোনালোকেও ইয়াৰ পৰা আশীৰ্বাদ লৈ ল'ব আৰু
আমি মন্দিৰটো দেখুৱাম, আমি ধূপ চুপ জ্বলাম, আপোনালোকে ইয়াৰ পৰা আশীৰ্বাদ লৈ ল'ব আৰু যোনে যেন চাই আছে ভিডিঅ'টো। আমি আৰম্ভ কৰিছোঁ। বাপৰে কিমান দূৰ উঠিব লাগিব। ইমান টাইটকৈ মই টাইটকৈ চাক গাইছ, ইমান টাইটকৈ পেণ্ট পিন্ধিছোঁ, চেণ্ডেল পিন্ধি আছোঁ আমি, ইমান টাইট পেণ্ট পিন্ধিছোঁ, ভৰি চৰি বিষ হৈ যাব লাগে নেকি ঠিক নাই, একো নাই, কুছ পানে के लिए कुछ तो मेहनत करना पड़ेगा। আৰু লাইফত ফাৰ্ষ্ট টাইম মই এনেকুৱা এক্সপিৰিয়েঞ্চ লৈছোঁ। আপোনালোকে যদি এনেকৈ এক্সপিৰিয়েঞ্চ লৈছে, আমি অকণমান দূৰ পাওঁতে কিমান দূৰ উঠিছোঁ, ভাগৰ লাগিলে, ভাগৰ লাগিলে, অ' ভগৱান, ভাগৰ লাগিলে ইমান দূৰ। এইবোৰ চব কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো? অকণমান আহোঁতে ভাগৰ লাগি গ'ল যে, এবাৰ তলফালে দেখাই যে। অ' গাইছ, তলফালে চাওক কিমান দূৰ উঠি আহিলোঁ আমি, আৰু ওপৰৰ পৰা চাওক সেইটো ড্ৰোন শ্বট, সেই কোম্পানী চাওক, সেই গাইছ আমি ভাগৰি গ'লোঁ, যাওঁ উঠি যাওঁ আৰু ভাগৰ চাগৰ নাই আৰু, ভগৱানক লগ কৰিব আহিছোঁ, যাওঁৱে আৰু। আছে নাই চাবি পাহৰি গ'ল নেকি? আছে নাই? আছে আছে কৃষ্ণ আছে, নহ'লে আকৌ তলত যোৱা আকৌ অহা, কিমান ভাগৰ লাগিলেহেঁতেন ভাবকচোন। আপোনালোকে চাগে ভাবিছে ভিডিঅ'ত, ভাবিছে চাগে যে, কিন্তু সঁচা আছে, আমি মানে ভাগৰ বহুত লাগিছে দেই। ৰাতিপুৱা ভাত চাতটো খাই নাই অহা, মন্দিৰত আহিলে ক'তনো ভাত খাই আহিব লাগিব, তেনেকৈ আহিছোঁ। চাহ একাপ খালোঁ আৰু আপোনালোকৰ কাৰণে কিমান কষ্ট কৰিছোঁ, ছাপোৰ্ট কৰিব আৰু তেনেকুৱা ভিডিঅ' দেখুৱাই যাবলৈ চেষ্টা কৰিম। কেনেকুৱা, অ' মাই গড, কেনেকুৱা উঠে বাৰু সিহঁতি, পাহাৰীয়া মানুহবোৰ কেনেকুৱা থাকে, মানিলোঁ আৰু দেই। পাহাৰত যাৰ ঘৰ আছে সিহঁতি কিমান কষ্ট কৰে মই এতিয়া গম পাইছোঁ। আমাৰ তাত পাহাৰ এটা আছে, বহি লওঁ, অলপ জীয়াই লৈছোঁ, ভাগৰ লাগি গ'ল, ভৰি চৰি বিষ হৈ গ'ল। মা চ' গাইছ উঠিলোঁ আৰু যাওঁ, অলপ দেৰি জিৰাই ল'লোঁ, মানে আমি বহি যাবতো লাগিবই ন, ইমান কষ্ট কৰি আহিছোঁ ইমান দূৰৰ পৰা, সেইটো কাৰণে লাগিলে ভৰি বিষ হওক যি বিষ হওক চাবলৈ নাই আৰু, লাগিলে জিৰাই উঠিম। চ' গাইছ আমি চব নাই অনা, একো ডালে নাই অনা, অকল ধূপকাঠি 2 পেকেট লৈ আহিছোঁ। নগা নিচিনা খোজকাঢ়িব জচ লৈ খোজকাঢ়িব লাগিব, তেনেকৈ কৰে যে নগাবোৰৰ লেখীয়া খোজকাঢ়িব লাগিব। চ' গাইছ মাই গড, কিমান উঠিলোঁ আৰু উঠিব লাগিব। তাত গৈ চাগে এইটো কি বস্তু, এইবোৰ কিবা ফল হয় নেকি, এইটো বান্দৰ চান্দৰবোৰ খায়, বনৰীয়া এইবোৰ, ইয়াৰ গছবোৰ চাওক। চাওঁ এভাৰেষ্ট আমি গৈছোঁ, মাউণ্টেন ডিউ আজ প্ৰথমবাৰ, ফাইনেলি প্ৰথমবাৰ। নহয়, আমি মেইন কেছটো কি হ'ল, আমি পেণ্টটো অলপ মানে লুজ পেণ্ট পিন্ধি আহিব লাগিছে, হাফ পেণ্ট পিন্ধি আহিব লাগিছে, মাততে ধৰিব পাৰিছে আপোনালোকে আমি কিমান মানে এনাৰ্জি ৱেষ্ট হৈ গৈছে আমাৰ। যাওঁ আৰু যাওঁ। আমাৰ পানী লৈ আহিব লাগিছিলে, বেছি হেৰি নকৰিব, কি লাহে লাহে বহ, ভাগৰ লাগিলে বহি দিম আৰু কি, ইয়াত বহি লওঁ। মাই গড, পালোঁ ভগৱান, পাই গ'লোঁ ফাইনেলি। আমি মন্দিৰটো যিমান ভাবিছিলোঁ ওপৰলৈ, সিমান ওপৰতো নাই বাৰু, কিন্তু প্ৰথমবাৰ হয়, কিন্তু ধৰিব পাৰে আপোনালোকে, চক কিমান ওপৰত আহিলোঁ, চক সেইয়া মন্দিৰ, আপোনালোকে ইয়াৰ পৰা দৰ্শন কৰি লওক। আমি অলপ বহি লওঁ ইয়াত, বহি পেলাই আৰু যাম, ধূপকাঠি জ্বলাম, চাওঁ। তো ফাইনেলি গাইছে আমি ইয়াত চেণ্ডেল খুলিলোঁ আৰু সেৱা এটা লৈ লওঁ।
আমি উঠিবলৈ আৰম্ভ কৰিলোঁ এতিয়া মেইন যাৰ কাৰণে আহিছিলোঁ আমি তাতেই আৰু পালোঁ ফাইনেলি। তো আছে দেই ফাইনেলি পাই গ'লোঁ এই মন্দিৰ। ইয়াত কি লিখা আছে চাই লওঁ। মোবাইল ফোন এলাও এইবোৰ নাই লিখা বাৰু। কৃষ্ণ এয়া চব মানুহ চানুহ কোনো নাই, আমি দুজনেই আহিছোঁ আজি। ভগৱান একো ভুল ভ্ৰান্তি নধৰিবা আৰু দেই। এই মন্দিৰ চাওক, বহুত পুৰণা মন্দিৰ চাগে এইটো। অঁ এইটো চাওক গাইজ, আপোনালোকে দেখিলে গম পাব যে কিমান ওপৰত আছোঁ আমি। দেখুৱাই আছোঁ, সেয়া চাওক এইটো মন্দিৰ। তো ফাইনেলি গাইছ আমি পূজা চূজা কৰি চব হৈ গ'ল, ধূপকাঠি জ্বলালোঁ, আপোনালোকে চালে চাগে। তো এতিয়া আপোনালোকে এতিয়া চাওক, আমি ইয়াত এটাই ভালেই লাগিলে, কিন্তু একফালে বেয়া লাগিলে কি মানে ইয়াত পূজা চূজা একো নাই, একো মানে মন্দিৰত মানুহ চানুহ নাই, অকল আমি দুজন আহিছিলোঁ, ধূপকাঠি জ্বলালোঁ আৰু ধূপকাঠি জ্বলাই মেলি আৰু এতিয়া যাবলৈ ওলাইছোঁ। কিন্তু ভাল লাগিলে মন্দিৰটোত আহি, বহুত ওপৰত চাওক, মানে মজা লাগিলে আৰু ইমান ওপৰৰ মন্দিৰ, মানে আল্টিমেট আৰু। পূজা চূজা কৰিলোঁ, তো ফাইনেলি মই এটা সেৱা এটা কৰিলোঁ। তো আজিলৈকে বাইকেছ নকৰোঁ, কিবা ভুল ভ্ৰান্তি নধৰিব আৰু আহিছোঁ আমি পূজা কৰিবলৈ আপোনালোকক সেৱা এটা কৰি। তো আমি যাওঁ এতিয়া, আকৌ উভতি যাওঁ, কিবা উৎসৱ বা কিবা পূজা চূজা পাতিলেহে ইয়াত মানুহ হয়, এনে টাইমততো মানুহ নাথাকে আৰু এতিয়া পূজা চূজাটো একো নাই। এতিয়া চাব পাৰে আপোনালোকে, এয়া চাওক কিমান তলত আমি নামি গৈ আছোঁ। আমি নামি গৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাম। ফাইনেলি গাইছ আমি এয়া ওপৰৰ পৰা আহি পাই গ'লোঁ তললৈ। সেই আপুনি দেখিছে এয়া আমাৰ বাইকখন, সেই তাত গছৰ তলত দেখি পাইছে অলপকৈ, এই জুম কৰিলে অকণমান দেখি পায়। তো আমি এতিয়া তললৈ গৈ আছোঁ, বাইকখন ৰখা আছে। চ' পূজা চূজা কৰি আহিলোঁ আৰু মনটো ফ্ৰেছ হৈ গ'ল। এইফালে এই ডাঙৰ ডাঙৰ পাথৰবোৰত এনেকৈ কিবা অঁকা থাকে, এইবোৰ ডাঙৰ ডাঙৰ পাথৰ আছে। বাপৰে যাওঁতে ইমান ভাগৰ লাগিলে, এতিয়া আহোঁতে ফটাফট নামি আহিছোঁ আৰু দেখিছে কিমান ওপৰৰ পৰা আহিছোঁ। বাপৰে লগতো আছে, সেই আহি আছে, সেই আছক বাইকখন কিমান তলত। গাইছ আমি ঢাপ মাৰি দিছোঁ আৰু উপায় নাই। এয়া চাওক পাহাৰ, এইবোৰ পাথৰ, কেনেকুৱা পাথৰ, এইফালৰ পাথৰবোৰ। ফটো একপি মাৰিব লাগিছিলে, কিন্তু ইয়াতে একপি পাথৰৰ ওপৰত বহি পেলাই ফটো। তো ফাইনেলি গাইছ আমি আহি পালোঁ বাইক বহুত ওপৰৰ পৰা চাওক কিমান ওপৰ আমি গৈছিলোঁ, ভাবি চাওক কিমান ওপৰ পাহাৰ, চাওক ইমান ওপৰৰ পৰা আমি আহিলোঁ। ফাইনেলি ভগৱানক লগ কৰি আহিলোঁ, আৰু এটা সৰু মন্দিৰ এইডোখৰতে আছে, সেই ইয়াতো সেৱা এটা কৰি লওঁ, তাৰপিছত আমি আৰু বাইকত উঠি যাম আৰু গৈ আপোনালোকক দেখুৱাম কি কৰোঁ। মানে বহুত পিয়াহ লাগিছে, অলপ জুচ দোকানত সোমাই জুচ খাব লাগিব, ঠাণ্ডা।
লগ পাইছোঁ আপোনালোকক। তো আমি এতিয়া বাইকত উঠিলোঁ, গৈ আছোঁ। চাওক ৰাস্তাটো আপোনালোক প্ৰথমে আমি সোমাই আহিছিলোঁ এইটো ৰাস্তাত। যোনটো দেখিছে তেল বি এছ চি, এইটো সেইফালৰ পৰা আহি তেল বি এছ চিটো মানে সোমাই আৰু ফাইনেলি গাইছ আমি আহি পাই গ'লোঁ। এতিয়া এইটো ত্ৰিবেণী বুলি কয়, ত্ৰিবেণী। তো ত্ৰিবেণী আহি পাই গ'লোঁ আমি। তো এতিয়া আমি জুচ খাবলৈ যাওঁ, জুচ দোকান ফালে যাওঁ। জুচ দোকানত গৈ আছোঁ, চাই থাকক। এতিয়া জুচ, কি জুচ কেনেকুৱা লাগিছে? বঢ়িয়া। জুচ খাই লওঁ আমি। জুচ বাদাম জুচ ন, টেষ্ট কৰি চাওঁ। বঢ়িয়া। पेट कोई रे और की जूस पाए? सब कुछ जूस मिल रहा है ना? और बादाम है बादाम। बादाम का जूस कितना है? बादाम है 15 रुपये। अच्छा लग रहा है ना? फ्रूट मिक्सर लगा মোৰ হৈ গ'ল আৰু খাব নোৱাৰোঁ। এক গিলাচ খাই লওঁ নেকি বাৰু? ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈকে বেছি নকওঁ, বেল আইকনটো দবাই দিব। আজিলৈকে বেছি নকওঁ, বাই বাই।